Hey guys, কি খবৰ আপোনালোকৰ? পুনৰ এটা নতুন ভিডিঅ' মই ৰহুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। সো আজি আমি আহিছোঁ গাঁৱত আৰু আজি আমি মাছ মাৰাৰ প্লেনিং কৰি আছোঁ। ইয়াতে আছে আটা আৰু আমি এতিয়া বলক অলপমান মাছ মাৰিব চিকাৰত যাওঁ। ফাৰ্ষ্ট অলপমান আমি বৰশী অলপমান কিবা গাঁঠি চাঠি মাৰি বনাই লওঁ। আমি লৈ আহিছোঁ আহোঁতে বৰশী লৈ আহিছোঁ। চ' এইফালে আমাৰ এইবোৰ ৰেডি হৈ গৈছে। এতিয়া আমি ফাইনেলি চিকাৰত যাব ৰেডি। মাছ আছে আগত। মাছ পালা নেকি? চাও কি মাছ? দিয়া। ৱাহ, এই জুপি আছে। এইফালে চাব পাৰে চাৰিওফালে আমাৰ মাছুৱাৰা টিম নুমি গৈছে। এইফালে চবে মাছ মাৰাত বিজি। মোৰ ষ্টাইলটো বেলেগ। ইংকি মই ইংকি মাছ মাৰো গাইছ। কি ৰঙা পানী এইফালে। सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपाई नजर तो আমার ব্রাদারে এটা মাছ পাইছি। চাও কি মাছ আরির পোয়ালি কি ডাঙৰ মাছ পাইছি। এই চকুকেইটা ওপৰ পিনে দেখোন, চকুকেইটা ওপৰ চাইডে। ইমান কষ্ট কৰি সেই দিজাৰ পৰা বৰশী পালো, কিন্তু এটাও মাছ নাপালো। মই কোনোৱে নাপাল, কিন্তু আমাৰ বৌয়ে এইফালে কি ডাঙৰ মাছ পাই গৈছে। বৰশীৰ কটা ছিঙি গৈছে, কিন্তু তথাপিও বৌয়ে মাছটো কিবাকে ধৰিল। এতিয়া আমি নামি গৈছে, নামি যাই ধৰি লৈছে। এতিয়া আমি খাম আৰু মাছটো। फाइनली हम मछुआरे का मछली पकड़ना हो गया। এতিয়া আমি যাই আছো ঘৰৰ ফালে উভতি। মাছ ধৰা হৈ গ'ল, মস্ত ডাঙৰ মাছ এটা পালো। মই নাপালো, আমাৰ বৌয়ে পাল। একো নাই, এতিয়া মানে খানা হ'ব এটা সেই মাছটোৰে। সি দিছ গাইছ। মই গৈ আছো, ইয়াতে কি সৰু দলং এখন আছে। এখন তামোল গছৰ দলং হয় আৰু এই ইয়াতে কি সৰু মাছ। চ' এই দলঙেৰে মই পাৰ হৈ আছো। চিপছ খালা হয় নেকি? আৰু এখন ইকুইপমেণ্টি দলং দেখা পালো। যোৱা ময়ো আহিলো দলং খানেৰে। ৰবৰ টেঙা লাগি আছে, এটা দুটা। এইটো ৰবৰ টেঙাৰ চিজন নহয়, বাট কিন্তু ৰবৰ টেঙা লাগি আছে। কি আৰু দে নে কি এইবোৰ চাওক, ৰবৰ টেঙা কি লাগে আৰু। গাঁও গাইছ, গাঁও। ফিল দিছ গাঁও। মেকুৰী চাওক, গাঁৱৰ মেকুৰীও বেলেগ। এইবোৰ চব গাঁৱৰ মেকুৰী হয় নে নাই? এই পলাই এইবোৰ গাঁৱৰ মেকুৰী গাইছ। চ' ইয়াতে মানে মেকুৰী এটা আছে। এই মেকুৰীটোৰ এটা খাজ বাট আছে। এইফালে এইটো মেকুৰীটো দেখা পালো। মেকুৰীটো মানে এনেকে শুই যায়। শুই গ'লে মানে তাক এনেকে দলিয়াই থাকিব লাগে। চাওক, ইয়াক এনেকে দলিয়াই থাকিব লাগে। ই ভাল পায়। এইটো নেপায় এনেকে লাঠিয়াব মানে, কিন্তু ই ভাল পায়। ইয়াক এনেকে দিব লাগে। ইয়াক এনেকে থাকিলে ই খুবেই ভাল পায়। ইয়াৰ লগত এতিয়া এটা প্ৰেং কৰিম। পুই গিলি উই কেনে কৰে গেল মাছ আইছি। किधर गए हो? ये पाइছো मस्त डाঙৰ। वाह, পাইছো। কি ডাঙৰ মাছ পাইছি। কেনে ইমান ডাঙৰ মাছ পাই ফিলিংছ কেনে? এইয়া এই গেল গুজি গেল। हम
চ' গাঁৱত আমি বহুত এনজয় কৰিলোঁ, বহুত মাছ মাৰিলোঁ আৰু এতিয়া আমি সকলোৱে যাব ৰেডি। চ' আমি যাওঁ এতিয়া গাঁৱৰ পৰা। চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব আৰু লগতে আমাৰ চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।